আসসালামু আলাইকুম ফ্রেন্ডস, নমস্কার। মই তাজনুর আলম। আজি 23 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ফুকনদলনি গাঁৱত আছে লীলাৰ দাৱা। যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকক জনাইছিলো তেজপুৰত ভয়ংকৰ দুৰ্ঘটনাত মোৰ জেঠাৰ হৈছিলে মৃত্যু। আমি জানিব পৰা মতে জেঠাক কোনো এটা গাড়ীয়ে পিছফালৰ পৰা খুন্দিয়াই মাৰি পেলাইছে। জেঠাৰ মৃত্যুৰ তদন্ত চলি আছে আৰু চলি থাকিব। আৰু 3 দিন পাছত আজি দোৱাৰ অনুষ্ঠান কৰিছে। আৰু ইয়াতে আমাৰ ককাই বাইটিসকল আছে, আপোনালোকক দেখুৱাই আছো। আৰু ইয়াতে চাব পাৰিছে মোৰ ককাই থিয় হৈ পেণ্ডেলৰ কাম চাই আছে। এই যে দাদা। আৰু এতিয়া আমাৰ ৰমজান মাহ চলি আছে। আমাৰ মুৰব্বীসকলে সন্ধিয়া টাইমত ইফতাৰী খোৱাৰ আগতে দোয়া কৰি ইফতাৰী কৰিব। এখন আর তোমার ছেলে করবে না পাগলামি, এখন আর ডাকলে আমায় আসবো না আর আমি। কইরা দিও মাফ মাগো, দিও না অভিশাপ। তোমার মতো এই দুনিয়ায় আপন নাহি মেলে, ও মা মইরা গেছে তোমার পাগল ছেলে।